আজি আমি কথা পাতিম ফোর্ড কোম্পানিৰ বিষয়ে। এই কোম্পানিৰ কাহিনী আৰম্ভ হয় 30 জুলাই 1863 চনত, যেতিয়া আমেৰিকাৰ গ্ৰীণফিল্ড নামে ঠাইত হেনৰি ফোর্ডৰ জন্ম হৈছিল। তেওঁ দেউতাক এজন খেতিয়ক আছিল। 5 বছৰ বয়সত হেনৰিয়ে গাঁৱৰ এখন স্কুলৰ নাম লগায়। কিছু বছৰ পঢ়া শুনা কৰাৰ পিছত টকা পইচাৰ অভাৱত তেওঁ পঢ়া শুনা এৰি দিয়ে। হেনৰিয়ে ঘোঁৰা নলগাকৈ চলা গাড়ী নিৰ্মাণ কৰিব বিচাৰিছিল, যাৰ বাবে তেওঁ ৰাতি ৰাতি এক্সপেৰিমেণ্ট কৰিছিল। সেই সময়ত গাড়ী বনোৱা হৈছিল, কিন্তু সেইবোৰৰ বহুত দাম আছিল। 16 বছৰ বয়সত তেওঁ ডিট্ৰইট নামৰ ঠাইলৈ গুচি যায়। তাত তেওঁ ষ্টিম ইঞ্জিন ৰিপেয়াৰিং কৰা কোম্পানী এটাত কাম কৰিছিল। তেওঁ এই কাম কৰি বৰ ভাল পাইছিল। কিছু বছৰ তাত কাম কৰাৰ পাছত তেওঁ সেই কোম্পানীৰ ছিনিয়ৰ ইঞ্জিনিয়াৰ হয়গৈ, যাৰ বাবে তেওঁ দৰমহা বৃদ্ধি পায়। তেওঁ সকলো পইচাৰে এক্সপেৰিমেণ্টত খৰচ কৰি দিয়ে, সেইবাবে আৰু পইচা উলিয়াবলৈ তেওঁ পাৰ্ট টাইম জব কৰিছিল। অৱশেষত 1896 চনত হেনৰিয়ে নিজৰ প্ৰথমখন গাড়ী নিৰ্মাণ কৰিবলৈ সক্ষম হয়। সকলোৱে হেনৰি গাড়ীখন বৰ ভাল পালে আৰু তেওঁ উৎসাহ বৃদ্ধি কৰিলে। কিছুদিনৰ পাছত হেনৰিয়ে গাড়ীখন বেচে আৰু তাৰ পৰা পোৱা টকাৰে আৰু কিছু নিজৰ টকা মিলাই 1899 চনত এটা কোম্পানী খোলে। এই কোম্পানীৰ নাম ডেট্ৰইট অটোমোবাইল আছিল। এই কোম্পানীয়ে 25খন গাড়ী নিৰ্মাণ কৰে, কিন্তু পইচাৰ অভাৱত তেওঁ কোম্পানীটো বন্ধ হৈ তাৰ পিছত তেওঁ কেইজনমান বন্ধুৰ লগত মিলি আন এটা কোম্পানী খোলে 30 নৱেম্বৰ 1901 চনত। কিন্তু বন্ধুৰ লগত কাজিয়া হোৱাত সেই কোম্পানীও বন্ধ কৰে। তাৰ পাছত 16 জুন 1903 চনত আন এটা কোম্পানী খোলে, যাৰ নাম তেওঁ ফোৰ্ড ৰাখে। এই কোম্পানী জনপ্ৰিয় কৰিবলৈ হেনৰিয়ে তেওঁ এখন গাড়ী ৰেচত নমায়। এই গাড়ীখনৰ নাম আছিল ফোৰ্ড 999। এই গাড়ীখনে বহুত ৰেচ জিকে। তাৰ পিছৰ পৰাই ফোৰ্ড কোম্পানী মানুহৰ মাজত জনপ্ৰিয় হ'বলৈ ধৰে। 1909 চনত হেনৰি ফোৰ্ডে টি মডেল কাৰ বনাইছিল, যিখন বহুত জনপ্ৰিয় হয়। তাৰ পিছত ফোৰ্ডে বহুতো গাড়ী বিক্ৰী কৰে। 7 এপ্ৰিল 1947 চনত হেনৰি ফোৰ্ডে এই পৃথিৱী ত্যাগ কৰে। সকলোৰে মাজত আজিও ফোৰ্ড কোম্পানীৰ গাড়ী অতি জনপ্ৰিয় হৈ আছে।